নমস্কাৰ, মই শৰৎ গগৈ। আপুনি চাই আছে SG ৰংপুৰ ইউটিউব চেনেল। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনাৰ বাবে। আৰু এই ভিডিঅ'টোত আপুনি এটা থাৰ্মোষ্টেটৰ বিষয়ে জানিব পাৰিব। এই থাৰ্মোষ্টেটটো হ'ল XKW2001 আৰু এই থাৰ্মোষ্টেটটো কেনেকৈ আমি ব্যৱহাৰ কৰিম, কিহত ব্যৱহাৰ কৰিম আৰু ইয়াৰ ছেটিং কেনেকুৱা, এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। প্ৰথমে এই থাৰ্মোষ্টেটটো খুলি চাওঁ, ভিতৰত কি আছে আৰু কেনেধৰণৰ বস্তুবিলাক লগাইছে। এইটোৱে হৈছে ইয়াৰ ভিতৰটো। ইয়াৰ থাৰ্মোষ্টেটৰ লগত যিটো আউটপুট চকেট কানেক্ট কৰা আছে আৰু এইটো আউটপুট চকেট। ইয়াত এটা ৰিলে আছে আৰু ইয়াৰ এডাল চেঞ্চৰ ইয়াৰ কানেক্ট হৈ আছে। ইয়াৰ যিটো ফ্ৰণ্ট ছাইড, সেই ফ্ৰণ্ট ছাইডটো মই কেনেধৰণে লগাইছে তাক খুলি চাওঁ। ইয়াৰ এই থাৰ্মোষ্টেটটো W1209 লগত প্ৰায় একেধৰণৰে। এইটো দেখিছে ইয়াৰ ফ্ৰণ্ট ছাইডটো আৰু এই ছুইচ, এই তিনিটা ছুইচ আছে। এই ছুইচ তিনিটাৰে আমি এই থাৰ্মোষ্টেটটো ইয়াৰ ছেটিং কৰিব লাগে। এই কণ্ট্ৰলাৰটো একেবাৰে ব্যৱহাৰ কৰিবলৈ ইজি কৰি দিছে, কাৰণ ইয়াত কোনো আপুনি বক্স লগাবৰ প্ৰয়োজন নাই। ইয়াতে বক্স ফিটিং কৰি দিছে। এইখন এখন W1209 আৰু ইয়াৰ লগত এই চাৰ্কিটখন প্ৰায় একে যদিও ই 10 এম্পিয়াৰ আউট ছাপ্লাই আছে। AC 10 এম্পিয়াৰত 1200 ৱাট হয় যদিও আপুনি 800 ৱাট আপুনি লোড দিব পাৰে, কাৰণ এই চাৰ্কিটটো বেয়া হৈ যাব পাৰে। গতিকে মেক্সিমাম আপুনি ইয়াত দিয়াটো ইমান সুবিধাজনক নহয়। আৰু এতিয়া ইয়াক মই আকৌ ফিটিং কৰি দিছোঁ। তাৰপিছত আমি ইয়াৰ ছেটিং আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। এই কণ্ট্ৰলাৰটো ইনকিউবেটৰ টেম্পাৰেচাৰ কণ্ট্ৰল কৰাৰ উপৰিও আমি কুলিঙৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি যদি ব্ৰুডাৰ ৰাখিছোঁ তেতিয়াহ'লে আমি ব্ৰুডাৰটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ যিটো বক্স দিছে, বক্সটো থকাৰ বাবে আমি ব্ৰুডাৰত লগাবৰ বাবে খুব সহজ হৈ পৰে। এতিয়া মই এই পাৱাৰ কেবলডাল পোনপটীয়াকৈ আমি 220 ভল্টত কানেক্ট কৰিম। এতিয়া মই এইটো কানেক্ট কৰি দিলোঁ। এতিয়া এইটো অন হৈ গ'ল। অন হৈ যোৱাৰ লগে লগে আৰু যিটো ইয়াৰ টেম্পাৰেচাৰ শ্ব' কৰিছে, এইটো হৈছে নৰ্মেল যিটো আমাৰ ৰুম টেম্পাৰেচাৰ, সেইটো শ্ব' কৰিছে। ইয়াৰ যিডাল চেঞ্চৰ, সেইডাল দীঘল হোৱাৰ বাবে আপুনি ডাঙৰ এটা ইনকিউবেটৰটো দিব পাৰে বা বহুত দূৰতো লগাব পাৰে। প্ৰথমে আমি ছেটিংছৰ বিষয়ে জানি লওঁ। এইটো আমি এতিয়া কুলিঙৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানি লওঁ। মই এখন ফেন লৈছোঁ, AC ফেন, আৰু এইটো প্লাগ ইন কৰিছোঁ। এতিয়া চাব, আমি আউটপুট যিটো প্লাগ লগাই দিছোঁ, লগোৱাৰ লগে লগে ফেনখন অন হৈছে আৰু ইয়াৰ কণ্ট্ৰলাৰটো যিটো ৰিডিং শ্ব' কৰি আছে তাৰ কাষতে এটা LED আছে। LEDটো অন হৈ থাকিলে ফেনখন অন হৈ থাকিব, তাৰমানে লোডটো অন হৈ থাকিব। এতিয়া ইয়াৰ ছেটিং 4টা আছে আৰু P0, P1, P2 আৰু P3। এই আমি 4টাৰ সহায়ত খুব সহজে আমি ইয়াক ছেটিং কৰি ল'ব পাৰোঁ। প্ৰথমে আমি যিটো ছেট লিখা ছুইচ আছে আৰু সেই ছেট ছুইচটো এবাৰ প্ৰেছ কৰাৰ লগে লগে P0 ওলাব আৰু এই P0টো হৈছে আমি কুলিঙৰ বাবে হাই লিমিট আমি ছেটিং কৰিম। আৰু এতিয়া এইটো প্ৰেছ কৰাৰ লগে লগে P0 ওলালে। P0ত আমি হাই লিমিট ছেটিং কৰিম আৰু এতিয়া মই এইটো 38 কৰি দিম হাই লিমিটটো। আৰু এই কণ্ট্ৰলাৰটো প্ৰত্যেকবাৰে এবাৰকৈ প্ৰেছ কৰিলেহে ই মিলাব পাৰি। আৰু কিছুমান কণ্ট্ৰলাৰত এবাৰ প্ৰেছ কৰি ধৰিলে ই পটাপট গুচি যায়, কিন্তু ই নাযায়, ই বাৰে বাৰে প্ৰেছ কৰিব লাগিব। P0টো আমাৰ ছেট কৰা হৈ গ'ল। এতিয়া আমি P1টো ছেট কৰিম। P1ত আমি লোৱাৰ লিমিট ছেট কৰিম আৰু এতিয়া মই ইয়াত 37.5 দি দিছোঁ। তাৰপিছত এনেকৈ অলপ দেৰি ৰৈ দিয়াৰ পিছত অট'মেটিক ছেট হৈ যাব। আৰু এতিয়া আমি ইয়াৰ ফাংচনটো এবাৰ চাই লওঁ। P0 আমি 38 দিলোঁ আৰু তাৰপিছত এইটো চাব, P1টো 37.5 দিছোঁ। এতিয়া আমাৰ ফেনখন 38 পোৱাৰ লগে লগে
অটোমেটিক অন হ'ব আৰু যদি টেম্পাৰেচাৰ 38ৰ পৰা তলত নামি 37.5ত আহে তেতিয়া ই অফ হৈ যাব। এতিয়া চাব মই অলপ হিট কৰি দিছোঁ সেন্সৰত 38ত পোৱাৰ লগে লগে এই ফেনখন অন হৈ গ'ল। এতিয়া লাহে লাহে টেম্পাৰেচাৰ কমি আহিব আৰু কমি অহাৰ লগে লগে 37.5 যেতিয়া পাব আকৌ ফেনখন অফ হৈ যাব। এতিয়া 37.5 হৈ গ'ল, ফেনখন অফ হৈ গ'ল। এনেদৰে আপুনি এই কণ্ট্ৰলাৰটো কুলিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইয়াতে আপোনালৈ এটা অনুৰোধ থাকিল, আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই অল কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেতিয়াহ'লে আমি ইয়াক হিটিঙৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাক আমি এতিয়া কৰি চাওঁ। হিটিঙৰ বাবে মই এটা বাল্ব লৈছোঁ আৰু আমি কুলিঙৰ বাবে যিটো ছেটিং কৰিছিলোঁ P02 আমি হাই ছেটিং কৰিছিলোঁ, এতিয়া আমি ওলোটাকৈ কৰিম, P02 আমি লোৱাৰ ছেটিং কৰিম আৰু P1 হাই ছেটিং কৰিম। এতিয়া P02 আমি 37.5 দিম আৰু P1 আমি 37.7 দিম। যিহেতু আমি ইনকিউবেটৰ ব্যৱহাৰ কৰিম, এইটো আমি বেষ্ট ছেটিং হয় ইনকিউবেটৰৰ বাবে, সেইটোকে আমি ছেটিং কৰিম। এতিয়া চাব ইয়াতে মই P02 37.5 দিলোঁ আৰু P1 37.7 দি দিলোঁ। অলপ দেৰি ৰৈ দিব, এনেকৈ ছেটিং হৈ যায়। এতিয়া আমি P0 চাব 37.5 আৰু P1 37.7। আমাৰ কমপ্লিট ছেটিং হৈ গ'ল হিটিঙৰ বাবে আৰু এইটো ইনকিউবেটৰৰ বাবে। আৰু এতিয়া আমি টেষ্ট কৰি চাম। আমি সেন্সৰটো আমি হিটত দি দিছোঁ। এতিয়া টেম্পাৰেচাৰ বাঢ়ি 37.7 যেতিয়া পাব বাল্বটো অফ হৈ যাব। এয়া চাওক টেম্পাৰেচাৰ হিটত দিয়াৰ লগে লগে বাঢ়ি গৈছে 37.7, এয়া 37.7 হৈ গ'ল, বাল্বটো অফ হৈ গ'ল। এতিয়া লাহে লাহে ঠাণ্ডা হ'ব সেন্সৰটো ঠাণ্ডা হোৱাৰ লগে লগে 37.5 যেতিয়া পাব অটোমেটিক আকৌ বাল্বটো অন হৈ যাব। এতিয়া চাব এই কমি কমি আহি আছে 37.5 যেতিয়া পাব আৰু 5 পোৱাৰ লগে লগে বাল্বটো অন হৈ গ'ল। আৰু এনেকৈ আপুনি ইনকিউবেটৰত টেম্পাৰেচাৰটো কণ্ট্ৰল কৰি ৰাখিব পাৰে। এতিয়া এই কণ্ট্ৰলাৰটো হিটিং আৰু কুলিঙৰ বাবে কেনেকৈ আমি ব্যৱহাৰ কৰিম সেইটো আপুনি খুব সুন্দৰকৈ বুজিছে চাগে। আৰু এতিয়া ইয়াৰ আৰু দুটামান ছেটিং আছে, সেই ছেটিংকেইটা আমি জানি ল'ব লাগিব। P0 P1 আমি হৈ গ'ল, P2 আছে। P2 আমি কিহত ব্যৱহাৰ কৰিম? এই কণ্ট্ৰলাৰটোৱে যদি সঠিক টেম্পাৰেচাৰ শ্ব' নকৰে তেতিয়াহ'লে আমি কেলিব্ৰেশ্যন কৰিব লাগিব আৰু এই P2 সহায়ত আমি কেলিব্ৰেশ্যন কৰিব পাৰোঁ। ইয়াক প্লাছ মাইনাছ কৰি আপ ডাউন কৰি এৰ'ৰকেইটা আমি টেম্পাৰেচাৰটো মিলাই ল'ব পাৰোঁ। আৰু ইয়াৰ বাবে যদি ভিডিঅ' লাগে তেতিয়াহ'লে মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম। P2ৰ পিছত P3 আহিলে, P3টো হ'ল ডিলে ষ্টাৰ্ট টাইম। আৰু আমি সাধাৰণতে ইনকিউবেটৰত এই P3টো আমাৰ প্ৰয়োজন নাই। আমি যদি P3ত আমি 0 ৰাখোঁ তেতিয়াহ'লে আমাৰ যিটো ৰিলে আমি ছেটিং কৰিছোঁ আপ ডাউন সেইকেইটাত ধুনীয়াকৈ কাম কৰিব। আমি যদি P3ত 1 মিনিট ছেটিং কৰি ৰাখোঁ আৰু যদি আমি ইনকিউবেটৰত টেম্পাৰেচাৰ 37.7 হোৱাৰ লগে লগে আমাৰ যিটো টেম্পাৰেচাৰ লাইট সেইটো অফ হৈ যাব। তাৰপিছত লাহে লাহে যদি টেম্পাৰেচাৰ কমিও আহে তেতিয়াহ'লে 1 মিনিটৰ 37.5ত অন নহ'ব, একেবাৰে যেতিয়া আমি 1 মিনিট হ'ব 1 মিনিটৰ পিছতহে আকৌ অন হ'ব। এনেদৰে এই P3টো কাম কৰিব। এতিয়া এই কণ্ট্ৰলাৰটোৰ কণ্ট্ৰলৰ ৰেঞ্জ হৈছে 50 to 110 ডিগ্ৰী চেলচিয়াছ আৰু ইয়াৰ একুৰেচি হ'ল 0.1 ডিগ্ৰী চেলচিয়াছ আৰু ইয়াৰ ইনপুট পাৱাৰ AC 110 to 220 ভল্ট আৰু আউটপুট হৈছে 10 এম্পিয়াৰ ৰিলে। নতুনকৈ যিসকলে ইনকিউবেটৰ বনাবলৈ বিচাৰিছে তেওঁলোকে এই কণ্ট্ৰলাৰ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে এই হিটাৰ বাল্বটো লগোৱাৰ উপৰিও ফেন লগাব লাগিব। গতিকে ফেনৰ কথাটো মই কৈ দিছোঁ। ফেন আপুনি পোনপটীয়াভাৱে যদি AC ফেন লগায় পোনপটীয়াভাৱে 220 কাৰেণ্টৰ পৰা ফেনখন লগাব লাগিব, কাৰণ ফেনখন কণ্টিনিউ চলি থাকিব লাগিব। আৰু যদি DC ফেন লগায় তেতিয়াহ'লে এই এডাপ্টাৰৰ সহায়ত এই ফেনখন চলাব লাগিব। গতিকে ফেনৰ কথাটো ইমানেই আছিল। যদি আপুনি নতুনকৈ বনাইছে তেতিয়াহ'লে এইখিনি কথা জানি লৈ ধুনীয়াকৈ আপুনি এটা ইনকিউবেটৰ বনাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ইমান সময় ভিডিঅ'টো আপুনি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।